হাই, এতিয়া 9টা বাজিল আৰু ৰাতিপুৱা ভাত খোৱাৰ সময়। মই ভাবি আছোঁ ভাত কিহেদি খাম। মানে ৰাতিপুৱা ভাত আঞ্জা চব্জি দি খাই ভাল নালাগে আৰু ইমান সময় নহয় ৰাতিপুৱা ভাত বনোৱাৰ সময়ত আঞ্জা চব্জি বনোৱা। সেইকাৰণে মই ভাবি আছোঁ আজি অকণমান বেলেগ টাইপত মানে ভাত খাম। এখন স্পেচিয়েল বটা বনাম, বটা মানে চাটনি বুলি কয় মানে এখন চাটনি। আজিকালি মানুহে মিক্সিত ঘৰৰকৈ বনাই দিয়ে, কিন্তু সেনেকৈ নহয়, এখন বেলেগ টাইপৰ বটা বনাম। ধুনীয়া বটা, কলাৰ বটা। এতিয়া বটা বনোৱা আৰম্ভ। কিবা বটাখন বনাবা অকণমান স্পেচিয়েল বস্তু লাগে নেকি? ফ্ৰেছ কি লাগব এতিয়া তাতে আমি অকণমান চাই লওঁ, ঘূৰি মেলি ক'ত কি আছে নে কি। এইপিনে কিবা আছে বোলে, ইয়াতে আছে ধনিয়াৰ পাত, মান ধনিয়া একদম ফ্ৰেছ। এই পাতবিলাক ছিঙি নিব পাৰি না? এই ধনিয়াটো খাই ভাল লাগে, আমাৰ লোকেল ধনিয়াটোতকৈ এই ধনিয়াটোৰ সোৱাদ অলপ বেছি। ধুনীয়া ফ্ৰেছ ধনিয়া এইটো। এইকেইটামান ছিঙি লওঁ, তাৰপিছত দেখা যাব আৰু কি পায়। ইয়াৰ পৰা এইখিনি ল'লোঁ, একদম ফ্ৰেছ ধনিয়া, মান ধনিয়া। আৰু ইয়াৰ লগত কেইটামান নৰসিংহৰ পাত আনো, তাতে অলপ মানমুনি দিবা পাৰিলে বেছি। নৰসিংহৰ পাত কোমল বেছি নালাগে, হৈ যাব এইকেইটা হ'লেই। আৰু লাগিলে লগত মানমুনি পাত। মানমুনি নাই ক'তো, এই ভৰ বাৰিষা আৰু ক'ত মানমুনি পাবি। এনেকেই হ'ব আৰু নৰসিংহৰ পাতে, তাৰপিছত ধনিয়াৰ পাতে আৰু কলা দালি কেইটামান জিকাই থোৱা আছে, বাকী আদা নহৰু, তাৰপিছত জলকীয়াখিনি লৈ লওঁ। মেছেঞ্জাৰি পাত বিচাৰি একদম বাগানত সোমাই যাব লাগিব। বাগান মানে বিখ্যাত বাগান। এইয়া বাগানা ইডাল ইপিনে কি আমাৰ বাগান নহয়, কিন্তু আমাৰ কাষৰ খুৰীহঁতৰে মেছেঞ্জাৰি পাত দিম বুলি কৈছে, মই নিবা আহিছোঁ ৰ। বেঙেনা আছে, ভেন্দি আছে, ইপিনে হালধি আছে, ইয়াত ভেন্দি, এই ভেন্দি লাগি আছে গাছত। তিয়হ, ইপিনে এডাল কিহৰ গাছ, কোমোৰা নেকি? কোমোৰাও এডাল আছে দে, লাগিলে কেইটামান নিম দে। বতাহ আজি একদম খাব লাগিব, টকলাই চেলকি খাব লাগিব, এনেকুৱা বতাহ বনাম। হাই ফাই বতাহ। মেছেঞ্জাৰি পাত এইটো, এই ডাঙৰ পাতটো, এইটো মেছেঞ্জাৰি পাত। তাৰপিছত আৰু কি আছে, ক'ত কি পায় মই চাই লওঁ ভালকৈ। জংঘল ওলোৱাই দিগদাৰ, ৰাস্তাটো সৰু হৈছে, বাগানখন ডাঙৰ হৈছে। মন্দিৰটোৰ পিছফালে পদিনা বিচাৰিম এইবাৰ, পদিনা। এইখিনি এতিয়া ভালকৈ ধুব লাগিব। এতিয়া একদম মেইন বস্তুটো হৈছে এইটো মানে ভোট জলকীয়া, এইটো দিবাই লাগিব, এইটো দিলেহে টেষ্টি হ'ব। আৰু এইখিনি ধুনীয়াকৈ চাফাকৈ ধুই লওঁ আৰু দমকলত, তাৰপিছত বাকীখিনি ধুনীয়াকৈ আৰম্ভ কৰিম আৰু বনোৱা। আদা নহৰু তাৰ লগত দিব লাগিব, আদা নহৰুখিনি মিক্সিত পিচি চাটনি যিমান বনাওঁ, কিন্তু বটাত দৰে সোৱাদ কোনো কাৰণত হ'বাই নোৱাৰে। বেলেগ মানে এটা সোৱাদ আছে পতাত। অকণমান কষ্ট হ'ব, মাৰিব লাগিব তহঁতে। এইখিনি আহি গ'ল পদিনা আহি গ'ল, পদিনা আহি গ'ল, পদিনা। এতিয়া গোটেইখিনি তাৰমানে ইয়াতে থোৱা আছে। এতিয়া শিলটো আনচোন, শিলটো দি এইখিনি লগ কৰি পিচ ভাল লাগিব। এতিয়া বতাত পিছা হ'লি হৈ গ'ল, আৰু পিছা হোৱাৰ পিছতে হৈ গ'ল বটা ৰেডি। বটা হৈ গ'ল, ৰেডি। বটা ৰেডি। মুখৰ আগত মোৰ তামাম টেষ্টি বটা, মোৰ জিভা পানী পৰা আৰম্ভ। খামেই আৰু এতিয়া ভাত হ'লেই বটা খাম। কি মজা লাগিব আজি ভাতকেইটা খাই। আৰু একবাৰ কওঁ বটাখনত কি কি আছে, আৰু তাৰপিছত মই ভিডিঅ'টো শেষ কৰিম। ইয়াতে আছে এতিয়া পদিনা, মান ধনিয়া, নৰসিংহৰ পাত, তাৰপিছত 25 গ্ৰাম কলাৰ দালি, ভোট জলকীয়া 2টা আৰু নিমখ। এইখিনিয়ে পদিনা,
ধনিয়া, কলাৰ দালি, ভোট জলকীয়া, নিমখ, তাৰপিছত আৰু কি দিলোঁ, আদা নহৰু, মেচেঞ্জেৰি দিব লাগে। মেচেঞ্জেৰিত সোৱাদ অলপ বেছি হয়। এনেকৈ বটা হৈ গ'ল। এতিয়া আমি গৰম গৰম ভাতৰ লগত খাব লাগিব আৰু। খোৱাটো নেদেখোঁ বাৰু, কাৰণ জিভা পানী পৰিব পাৰে আপোনালোকৰো।